Hello everybody, মই হিমান্ত কোৱা and welcome back my YouTube channel. So guys, YouTube ত বহুত নবা ভিডিও আপলোড কৰিব পৰা নাই তাৰ কাৰণে বেয়া নাপাব প্লিজ। অলপমান প্ৰবলেম হৈ আছে সেইকাৰণে আপোনাৰ ভিডিও দিব পৰা নাই YouTube ত। আৰু এতিয়া যেহেতু কৰোনা ভাইৰাছ শুনিছে আপোনালোকে তাৰ কাৰণে ঘৰতে নিজকে আবদ্ধ কৰি ৰাখিছো তাৰ কাৰণে ভিডিও বনাব পৰা নাই। সো প্লিজ বেয়া নাপাব এটা সৰু হোৱা ভিডিও লৈ আহিছো আপোনাৰ কাৰণে ঘৰৰ ভিতৰতে ব্লগ বাৰীৰ ভিতৰে এটা ব্লগ দিম আপোনালোকক। আমাৰ এখন বাৰী আছে পিছপিনে বাৰী বুলি ক'লে মানে পিছপিনে যিখিনি থাকে আৰু লাগতিয়াল বস্তু সকলোখিনি নাই কিছুমান দুটামান বস্তু আছে আপোনালোকক সেইখিনিকে দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকক যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকক কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যিসকলে চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অশেষ ধন্যবাদ আৰু যিসকলে নাই কৰা এতিয়া ছাবস্ক্ৰাইব কৰক আৰু বলক আমি ভিডিওটো আৰম্ভ কৰোঁ পোনপ্ৰথমে মই আপোনালোকক আগপিনৰ পৰা দেখাবলৈ চেষ্টা কৰিম কি আছে তো বলক ভিডিওটো চাই থাকক শেষলৈকে পোনপ্ৰথমে আপোনালোকক দেখুৱাম আগপিনৰ পৰা চাওক এইজোপা হৈছে জামু গছ আৰু এইপিনে এইটো ফুলি আছে এইটো আৰু এইপিনে চাওক এইকেইটা গুটি দেখিছে এজোপা হৈছে আমাৰ আগপিনে থকা বগী গছ মানে বগিজামুকৰ গছ আমাৰ কিছুমানে বগী গছ বুলি কয় মানে যিহেতু এইটো জামুকটো বগা আৰু এইজোপা হৈছে শিলিখা গছ আৰু এইজোপা দেখিছে এইজোপা হৈছে আমাৰ কোটাৰী জামুক চাওক আমাৰ এজোপা লিচু ফুলি আছে লিচু আৰু এইজোপা হৈছে মৰিংগা অসমীয়াত কোৱা হয় ইয়াক ছজিনা গছ এইটো চব ফুলি আছে কোৱালিটিটো ইমান ঠিক অহা নাই চাগে কাৰণ এতিয়া আপোনাৰ 4:55 মান বাজিলে তো বেলি ডুবিব হ'ল তো ছানলাইটটো নাই আন্ধাৰ দেখিছে চাগে আপোনালোকে কমেণ্ট বক্সত জনাবচোন কেনেকুৱা আহিছে আৰু এইডাল লাগি আছে দেখিছে ছজিনা গছ এইখিনি লাগি আছে আমাৰ ছজিনা বেছি নাই এইবাৰ সৰিলে আৰু আপোনাৰ ডালকেইটা কাটি দিয়া হ'ল আৰু এজোপা আছে আমাৰ টেকলা আম গছ লগা নাই বাৰু লাগিলে আপোনালোকৰ দেখুৱাম ভিডিঅ'ত বেলেগ এটা ভিডিঅ'ত আৰু ইয়াত বহুত বছৰ লাগিব এজোপা ডাঙৰ হওঁতে আৰু এইজোপা হৈছে আমাৰ বগিজামু গছ এজোপা কিন্তু সৰু পুলি গছ ইয়াত দেখিছে হৈছে পাইনএপল মাটি কঁঠালৰ গছ এজোপা আৰু বেছি নাই কেইজোপামান আছে এইপিনে এজোপা এইপিনে এজোপা আছে এজোপা পাইনএপল আৰু এই পাইনএপলৰ কুঁহিটো মানে যিটো আগ ইয়াৰ আগটো যদি আপুনি ৰাতিপুৱা খালী পেটত খায় তেনেহ'লে আপোনাৰ পেলু ওলাই আহে মই খাই আছোঁ বাৰু আপোনালোকে খাই চাবচোন আৰু যিসকলে খাই আছে কমেণ্ট কৰি জনাব কেনেকুৱা লাগে খাই খালী পেটত খাব এতিয়া পেলু আপোনাৰ যিমান আছে ওলাই আহিব আৰু এইকেইজোপাই হৈছে এইজোপা হৈছে মাখিলতী আমি এইজোপাই আমাৰ বহাগ বিহুত আমি গৰুক গা ধুৱাবলৈ ব্যৱহাৰ কৰোঁ মাখিলতী আপোনালোকে নিশ্চয় চিনি পায় চাগে যিসকলে মানে গাঁৱত থাকে তেওঁলোকে চিনি পায় চাগে এজোপা হৈছে আমাৰ কলগছ মিনি কলগছ এজোপা ওখ হ'বলৈ বহুত টাইম লাগিব এজোপা হৈছে আমাৰ ডাঙৰ কলগছ কিন্তু কল লগা নাই কল লাগিবলৈ এতিয়াও বহুত বাকী আছে আৰু এতিয়া মই পাছপিনে যাওঁ আপোনালোকক দেখুৱাওঁ পাছপিনে কি হৈছে আমাৰ বেঙেনা গছ এজোপা দীঘল বেঙেনা এয়া চাওক দেখিবলৈ পাইছেনে এয়া বেঙেনা লাগি আছে এজোপাও বেঙেনা এজোপা সৰু বেঙেনা এইটো দীঘলেই কিন্তু এয়া জাতটো সৰু এয়া চাওক দেখিছেনে বেঙেনা জাতটো সৰু আৰু এইপিনে এজোপা আছে এইজোপা টিকলা বেঙেনা এজোপা ইয়াতো লাগি আছে এটা এইকেইটা চাওক দুটা লাগি আছে দুটা এইটো আৰু বেঙেনা কাৰ ফেভৰেট কমেণ্ট কৰি জনাবচোন ইয়াত দেখিছে এইজোপা আমাৰ জলকীয়া ইয়াত জলকীয়া লাগি আছে এইটো চাওক জলকীয়া লাগি আছে আৰু এজোপা জলকীয়া
আমি অলপ আহোঁ তেতিয়া দেখিম এজোপা বেঙেনা গছ দেখিম। এজোপা বহুত খুৱাই আছে বৰ্তমান, এতিয়া লাগি আছে দেখিছে এইবিলাক বেঙেনা লাগি আছে। এইপিনে চাওক এইবিলাক বেঙেনা লাগি আছে। যদি আপুনি ওপৰত চাই এইপিনে ওপৰত চাওক বেঙেনা লাগি আছে। আপুনি যদি তললৈও চাই চাওক এইটো দেখিছেনে, তলত বেঙেনা লাগি আছে। আৰু এইজোপা হৈছে কমলা গছ। এজোপা ৰুইছিলোঁ মই শিৱসাগৰৰ পৰা আনি ৰুইছিলোঁ। এয়া আছে অলপমান ডাঙৰ হৈছে। আজি প্ৰায় এবছৰমানেই হ'ব হ'ল এজোপা গছ, কমলা গছ। এইজোপা হৈছে নেমু। এজোপা হৈছে নেমু গছ। এইটো নেমু লগা নাই বাৰু, এজোপা সৰু নেমু হৈ আছে। সৰু হৈ আছে নেমুজোপা। আৰু এইজোপা হৈছে টেঙামৰা। টেঙামৰা আগকেইটা কাটি দিয়া হ'ল। এয়া চাওক কাটি দিয়া হ'ল যদিও ইয়াত আপোনাৰ গুটি লাগি আছে দেখিছেনে, এইবিলাক গুটি লাগি আছে। এইজোপা কাজি নেমু চব ইয়াত লাগি আছে। এইটো দেখিছেনে, এইটো কাজি নেমু কলিয়াই আছে, এইটো সৰু। আৰু এইপিনে যদি চাই আপুনি দেখিব চাওক এয়া ফুল ফুলি আছে। তললৈ চালে দেখিব আপুনি ফুল ফুলি আছে। এজোপা এইবছৰ কাজি নেমু হয়, এইবাৰ প্ৰথম লাগিছে এজোপা। এইটো চাওক অলপমান এইটোতকৈ কলিটো অলপ ডাঙৰ দেখিছে। আৰু যদি আপুনি এইপিনে চাই এইপিনে চাওক সেইজোপা কুঁহিয়াৰ গছ দেখিব পাইছে। এইটো কুঁহিয়াৰ। আৰু কুঁহিয়াৰটোত মানে এইডোখৰত কেইবাবাৰো আপোনাৰ ইয়াত উঁয়ে খালে। এই কুঁহিয়াৰ গছজোপাত আপোনাৰ কেইবাবাৰো উঁয়ে খালে এই কুঁহিয়াৰ গছজোপাত। তথাপিতো জিছেগৈ। আৰু এইজোপা দেখিছেনে, সেইজোপা হৈছে আপোনাৰ গোল নেমু। এজোপা ময়ে ৰোৱা শিৱসাগৰৰ পৰা অনা পুলি সেইজোপা। আৰু এইবিলাক চফাবোৰ দেখিছেনে অলপ এই চফাবোৰ মানে ময়ে কৰিছিলোঁ, দুদিনমান কৰিছিলোঁ। তো আৰু এইকেইদিন কৰা নাই, বাহিৰত ওলোৱা নাই, আজি ওলাইছোঁ। এইকেইদিন ভিতৰতে আছিলোঁ। আৰু এইখিনি চাওক এইখিনি দেখিছেনে, এইখিনি হাবি হৈ আছে, সেইখিনি চাফা কৰি থৈছোঁ। এইখিনি চাফা কৰিব লাগিব সময় পালে। তো এইখিনি চাওক এজোপা হৈছে আমাৰ গোল নেমু। আৰু এজোপা এবাৰ ফুল ফুলিছে, তো ওপৰত আছিলে ফুল ফুলা। এতিয়া আপোনালোকে দেখিছে বা না দেখা। আৰু গোটেই চৰাই শৰাই দিয়ে। আৰু এইটো চাওক সেইটো ফুল ফুলিছে দেখিছেনে, ফুল ফুলি আছে। আৰু ওপৰতো আছে ফুল ফুলি আছে এইটো। কিন্তু যিহেতু এতিয়া বেলি ডুবিবই হৈছে, আপোনালোকে লাইন পাতি আছে। তামোল গছ সৰু তালৈকে আছে তামোল গছ। আৰু ওচৰ এই লগতে তামোল গছৰ লগতে এই পাণ গছো লাগি আছে লাগিছেনে, পাণ গছ তামোল পাণ একেলগতে। আৰু এইপিনে আছে আপোনাৰ তিতা ফুলৰ গছ। আৰু এইপিনে চাওক এইটো তিতা ফুল, এইটো ফুলি আছে। খোৱা হ'ল সৰুতে, যেতিয়া কলি মেলে ফুলটো তেতিয়াই খোৱা হয়। আৰু মাছৰ লগত আলুৰ লগত পিটিকি খাই ভালেই লাগে বাৰু। চাওক এজোপা তিতা ফুল। আৰু এইবিলাক চাওক কোমলীয়া পাত। এজোপা আছে অমিতা, দেখিছে আপোনালোকে। এজোপা আছে অমিতা, সৰু, ডাঙৰ হোৱা নাই। আৰু এইপিনে এজোপা লগাই আছোঁ, এইযোৰ স্কচ। পূৰা জালনা দি থৈছোঁ যাতে কুকুৰা হাঁহে আমনি কৰিব নোৱাৰে। আৰু এইখন চাওক এইকেইদিনতে বনাইছিলোঁ এখন চাং ইয়াৰ বোকাবৰ কাৰণে। এখন চাং আপোনালোকে যদি চাই এইজোপা চাওক ভাতকেৰেলা, এজোপা নহয় কেইবাজোপা আছে। তো এজোপা অলপ ডাঙৰ হৈছে আৰু বগা আছে এজোপা। তলৰ পৰা একদম জেং দি দিছোঁ বগাবৰ কাৰণে। এজোপা গাছ বুজিছে।
আপুনি যদি এইপিনে চাই এজোপা টেঙা গছ এই চব নেমু লাগি আছে এইটো বহুত নেমু খোৱা হ'ল এইপিনে চাওক আপোনাক ডাঙৰ নেমু এটা দেখাইছোঁ এইটো দেখিছেনে খাব পৰা হৈ আছে এইটো আৰু এইপিনে আপোনাৰ যদি চাই তেনেহ'লে ফুল ফুলি আছে এই চব ফুল আৰু টেঙা গছতে এজোপা লাগি আছে এইটো জেতুকা আমি এজোপা বিহুত আহিলে ঘঁহিব লাগিব কয় আগৰ মানুহে যাতে জেতুকা ঘঁহিলে হাতকেইখন হেনো কোমলীয়া নাখায় এয়া দেখিছে গছজোপা সেইদিনা কাটি পেলালোঁ ডালকেইটা এইকেইটা মানে অলপ কোমলীয়া হৈ আছে আৰু এই পাতটো দেখিছেনে এই জেতুকা পাতটো এনেকুৱা ক'লা হোৱাৰ কাৰণে ইয়াক কাটি পেলোৱা হ'ল সেইপিনে যদি চাই আপুনি দেখিব এজোপা বিলাহী গছ কণ বিলাহী এয়া দেখিছে কণ বিলাহী লাগি আছে এইকেইটা এটা নহয় বহুত লাগি আছে কিন্তু পকা নাই পকে মানে আধা কেঁচা হয় আৰু ইমানো পকা নাই আৰু এইটো দেখিছেনে আপুনি অলপ জুম কৰি দেখিছেনে এইটো চব পকি আছে বিলাহী দেখিছে এইটো এইটো বিলাহী কেঁচা আধা কেঁচা হৈ আছে চ' ইমান ওখ গছজোপা চব দেখিছে বিলাহী গছজোপা তলত পুৰা জেং চেং এইবিলাক দি থোৱা আছে মানে খুচৰিব নোৱাৰাৰ কাৰণে কুকুৰে খুচৰিব যাতে নোৱাৰে আৰু খুচৰিলে মানে লৰি যাব আপোনালোকে এটা দেখুৱাইছোঁ ৰ'ব সেইজোপা চক এজোপা আছিলে আপোনাৰ বৰ বিলাহী বুলি কয় কিন্তু আমি ডাঙৰ বিলাহী বুলি কওঁ এজোপা বৰ বিলাহী এজোপা দেখিছে লাগি আছে এইপিনে চৰ এইটো এটা লাগি আছে তলত এইটো লাগি আছে এইটো লাগি আছে দেখিছে এই গছজোপা মানে এনে বেয়া দি থৈছিলোঁ তো যিটো আপোনাৰ গুৰি আছে নাই এই গুৰিটো মানে চফা কৰিছিলোঁ মানে হাবি মানে বন আছিলে সেইবোৰ চফা কৰি দিলোঁ আৰু মানে বগা আছিলে মাটিত পৰি গৈছিলে মই মাটিত পৰাৰ কাৰণে তো এইখন দেখিছে চাং এইখন দি দিছিলোঁ লেলি গ'ল যোৱাৰ পিছত গছজোপা লেলি গ'ল দেখিছে নহয় গছজোপা এইটো লেলি গ'লেও পাত চাত জ্বলি গ'ল এইবিলাক মানে কিবা গুৰিটো হিলিলি গ'ল নেকি মোৰ মতে তো সেইকাৰণে গছজোপা মৰি গ'ল আপোনালোকে কমেণ্ট কৰি জনাবচোন কি কাৰণে মৰিলে মোৰতো সেইটোৱে লাগিছে আৰু এইজোপা দেখিছে আপোনালোকে এইজোপা হৈছে আপোনাৰ ভোট জলকীয়া গছ ভোট জলকীয়া এইকেইটা খৰি দেখিছেনে ফুল মেলিব সময় হৈছে সিহঁতৰ আৰু এইকেইটা দেখিছে অকণি দেখিছে ন এইকেইটা আৰু ইয়াত এজোপা আছে দেখুৱাই আছোঁ চাইডক এইজোপা ভোট জলকীয়া গছ দেখিছে নহয় ইয়াতো ফুল ফুলিছে এয়া চাওক এইবোৰ ফুল ফুলিছে বিলাহী গছৰ ওচৰতে আছে এজোপা ভেদাইলতা আকৌ জেং দি থোৱা আছে দেখিছে এইটো ভেদাইলতা এয়া চাওক ভেদাইলতা এজোপা দেখিছে আপোনালোকে এজোপা আছে কঁঠাল গছ কঁঠালটো লাগে কিন্তু কঁঠাল গছজোপা ভাল নহয় পকীয়া আৰু এজোপাও আছে ওচৰত দেখিছে এজোপা মানে সৰু আৰু আপোনালোকে পুলি বুলি ক'ব পাৰিব এজোপা মানে পুলি আৰু এইটো ওখত যিটো দেখিছে এজোপা হৈছে আপোনাৰ ডাঙৰ কঁঠাল গছ ডাঙৰ হ'লে কি হ'ব খাবলৈ বেয়া পকীয়া হয় আৰু এজোপা দেখিছেনে তালৈকে আছে এইটো হৈছে এজোপা গুৰিলৈকে দেখুৱাইছোঁ আপোনালোকক চাওক কিমান ডাঙৰ দেখিছে কিমান ডাঙৰ আৰু এইকেইটা চাওক এইকেইটা মুচি দেখিছেনে মুচি লাগিছে এইকেইটা মুচি আৰু এইপিনে চালেও দেখিব এইকেইটা মুচি আৰু ইয়াতকৈ অলপ ডাঙৰ হ'লে আমি ইয়াক আঞ্জা কৰি খাব পাৰিম আৰু ইয়াৰ আঞ্জাটো মানে আপোনাৰ গাহৰি নালাগে খাই মোকতো খালে গাহৰি নালাগে আপোনাৰ ক'বচোন আপোনালোকৰ কেনেকুৱা লাগে খাই এজোপা হৈছে তামোল গছ সৰু তামোল গছ এজোপা দেখিছে তামোল গছ হয় আৰু এজোপা হৈছে নাৰিকল গছ আৰু এজোপা হৈছে নাৰিকল গছ
আৰু কিমান বছৰৰ পিছত এজোপা লাগিব গৈ ঠিকনা নাই আপোনালোকে কমেণ্ট কৰি জনাওকচোন আপোনালোকৰ যদি কিবা আইডিয়া আছে আৰু এইটো চাওক গুৰিটো দেখিছে এইটো কুকুৰা চৰি আছে আমাৰ কুকুৰা পুৰা ডাকুৱা আহিছে এজোপা আছে নাৰিকল গছ বহুত বছৰ হ'ল এজোপা এইটো দেখিছে নহয় আগটো ইমান দীঘল দেখিছে আৰু এজোপা আছে আমাৰ ৰাবাৰ টেঙা গছ ৰাবাৰ টেঙা গছ দেখিছেনে এজোপা ৰাবাৰ টেঙা এজোপা হৈছে জালু গছ বগা আছে আৰু এবছৰ দুবছৰ লাগিব চাগে মোৰ আন্দাজ আৰু এজোপা দেখিছে জালু গছ দুজোপা জালু গছ মানে লগাইছোঁ এতিয়া কি হয় বাৰু খোৱাই নে নোখোৱাই দেখিছোঁ পাই এইটো এটা তামোলৰ পুলি সৰু তামোলৰ পুলি আৰু এজোপা কাজি নেমু গছ দেখিছে এজোপা কাজি নেমু গছ আৰু এইজোপা হৈছে অমিতা এজোপা কিবা হাইব্ৰিড নেকি বুলি কৈছে ৰুইছে দেউতাই মন আৰু এজোপা এইটো দেখিছেনে আৰু এইটো এটা তামোলৰ পুলি এজোপা সৰু পুলি মধুৰি যে ডাঙৰ হোৱা নাই ৰোৱা হৈছে আৰু যিমানখিনি লাগতিয়াল বস্তু আৰু এজোপা হৈছে কলগছ আগপিনৰ কলগছ দেখিছিলে আপোনালোকে পিছপিনৰখিনিও আপোনালোকক দেখুৱাই আছোঁ এজোপা কলগছ আৰু এজোপা হৈছে তেজপাতৰ গছ অলপ দেখুৱাইছোঁ আপোনালোকৰ পাতটো এইটো চাই লওক তেজপাতৰ গছ হয় আৰু আমাৰ ইয়াত দুটা বস্তু আছে দেখিছে এইটো চিনি পায় নাই আপোনালোকে এইটো হৈছে গাহৰি এইটো হাই গ'লে হাই দানা খাই আছে আৰু এইপিনে আছে দুটা 5টা আছিলে টোটেল এটা আপোনাৰ এইটো দেখিছে এইটো এটা এইকেইটা প্ৰায় 3 মাহমান হৈছে আপোনাৰ আৰু যিটো আপোনালোকে দেখিছিলে এইটো সৰুটো এইটো আপোনাৰ 1 মাহ 10 দিনমান হৈছে এইটো 3 মাহ 5 দিনমান হৈছে এইটো আৰু এইকেইটা চাওক গাহৰিকেইটা ফিগাৰটো কেনেকুৱা আপোনালোকে কমেণ্ট কৰি জনাওকচোন এইটো দেখিছে সেইটো কোলাটো ইয়াক খাওঁটো ঠিক আছে আৰু সেইটো চিলা পখৰাটো দুটা মাইকী হয় তাৰ মানে খাওঁটো অলপ ভাল নহয় খুচে খায় আৰু আমাৰ এইটো সৰু এইকেইটা হৈছে আমাৰ গাই দেখিছেনে এইকেইটা গাই এইটো পোৱালি বৰ্তমান গাখীৰ দি আছে বাৰু আৰু এইটো যিটো শুই আছে সেইটো নাই দিয়াটো চেউৰী এজনী আছিলে যে গৰু এজনী মৰিলে বাৰু বহুত দুখ লাগে বহুত কান্দিছিলে বেছি মানে বয়সো হ'ল উঠিব পাৰিব নোৱাৰে তো আৰু এইপিনে দেখিছে সৌখন এখন জাল টঙি জাল আৰু এইপিনেও আছে এখন টঙি জাল এইপিনে পেলাই থোৱা আছে ইমান জোখ হোৱা নাই মানে টঙি জালটো পেলাই থোৱা আছে এৰেটুটি মাছ উঠে আৰু লোকেল মাছ তো চালানী কিনি খাব লগা নহয় বাৰু কাৰৈ গৰৈ উঠে কেতিয়াবা ডাঙৰ উঠে শ'ল বৰালি এইকেইদিনতে বৰালি উঠিছিলে আপোনাৰ 3টামান উঠিলে বৰালি আৰু শ'ল উঠিলে ইয়াতে লোকেল মাছ খোৱা হয় আৰু এইটো হৈছে খাৰৈ মই খাৰৈ বুলি নকৰোঁ এখন মই ধনতোলা বুলি কওঁ বহুত দীঘলকৈ আছে এইটো ধনতোলাখন আৰু এইটো দেখিছে পিছপিনে এইটো মঠাইতে আপোনাৰ দেখিছে সেইটো গড় হয় মানে আগতে ৰজাসকলে বান্ধি থৈ যোৱা এটা গড় আৰু এইপিনে আছে বাঁহ গছবিলাক আছে দেখিছে আৰু সৌ দেখিছেনে এইটো বেলি পৌ হৈছে আৰু ফাৰ্ষ্ট ভিডিঅ'ত আপোনালোকে এই গড়টো দেখিছে চাগে মানে হাকুত বগাই ধান চাবলৈ যাওঁ বোলক বুলি দিয়া আছে আপোনালোকে চাব পাৰে যদি না চাই ল'ব আৰু এইডাল হৈছিলে হাকু এডাল মানে ইয়াৰ পৰা পাৰ হৈ যাব সিপাই পাৰ অহা যোৱা কৰিব পৰা কাৰণে দিয়া আছে হাকু তো এইটো বহুত দ হয় আপুনি যদি পৰে তেনে লুকাই যাব আৰু যদি সাঁতুৰিব নাজানে আৰু সঁচা কথা ক'ব হ'লে মই সাঁতুৰিব নাজানো সঁচা কথা কৈছোঁ আপোনালোকে কোনে জানে কমেণ্ট কৰি জনাব তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই থাকক মই ইপাৰৰ পৰা সিপাৰলৈ নধৰাকৈ হাতকেইখন ওপৰলৈ দাঙি আহিম কোনোকে টাচ নকৰোঁ হাত যেতিয়া সেইডাল হেতা মাৰি দেখিছে সেইডাল কোনো হাত নলগাওঁ নধৰাকৈ
তো ফ্ৰেণ্ডছ ভিডিঅ'টো কেনেকুৱা পালে নধৰাকৈ আপোনাৰ ৰিক্সত আহিলোঁ বহুত আপোনালোকৰ কাৰণে অলপমান কষ্ট কৰিব লগা হ'ল যদি পৰি যাওঁ কেনেবাকৈ একদম সোমাই যেন তলত বহুত ঘেৰ আছে আপোনালোকৰ কাৰণে বহুত ৰিক্স লৈ পিনি হাঁহকুডাল যেতিয়া হেণ্ডেল মাৰি সেইডাল নধৰাকৈ আহিলোঁ আপোনালোকৰ কাৰণে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব নতুন নতুন ছাবস্ক্ৰাইব কৰিব পুনৰবাৰ লগ পাম আপোনালোকৰ লগত অন্য এটা নতুন ভিডিঅ'ৰ লগতে অন্য এখন নতুন জেগাত আজিলৈ দিলোঁ টাটা বাই বাই জয় অসম